মাৰিব মোলে চয় তুমি চাহকাপ দি দিবা হ'ব দিয়ক মই দিম বাৰু পিছে ধমেশদা এতিয়া মৰণাটো কোনডোখৰত মাৰিব ন মৰণাটো আমাৰ হেৰিডোখৰতে মাৰি দিম গৰুপালি যে জগিছিলে সেইডোখৰ জেগাডোখৰ ভাল হৈ আছে চফাও হৈ আছে ব'লক তেতিয়াহ'লে তালৈকে মই ট্ৰেক্টৰ বেক কৰিলোৱে আৰু নবৌ আপুনি সোনকালে চাহকাপ দিব দেই পথাৰত ফৰিং খাই খাই গোটেই মুখখন বাঁহৰ চুঙা লাগিছে ভেবেলা ব'লা কি চাই আছা আজি তোমাকো মৰণা মাৰিবলৈ শিকাব লাগিব হ'বনে ধমেশদা হেই অকমান আগলে নিয়া জেগাই নহ'বচোন মৰণা এডোখৰতে মাৰিম চৰি ৰ'ব আৰু নিয়া এইবাৰ হৈ গ'ল এতিয়া ডাঙৰিকেইটা আনি মৰণাটো পেলাব লাগে আহক পেলাও নকবা আৰু বডি বিল্ডাৰ মানুহ নহয় জানো এটা আনিলে গোটেই গাটো কণ্টেলৰ লাগে সেইকাৰণে দুটাকে লৈ আনো পিছে এতিয়া মৰণা মাৰোতে ওখোনটা লাগিব নহয় আমাৰ ঘৰত ওখোন নাই ভেবেলা বৰ্তাহঁতৰ ঘৰলৈ যাচোন ওখোনটা বিচাৰি লৈ আহিবি নহয় দিব যা মই বিচাৰিছো বুলি কবিহি আমি ইয়াত ডাঙৰি পেলাও আকৌ তই ওখোনটো আনগে যা শিকি ল'ব মৰণা মাৰিবলৈ শিকি ল'ব নহ'লে এনেকে কিমান মানুহ লগাব এতিয়া মই বুলিহে পইচা লোৱা নাই হয়নে এতিয়া 250 টকা হাজিৰাই ল'লেহেঁতেন সেইটো হয় দেই তুমি বহুতখন সহায় কৰিলা তোমাক ভালকে ভাত এসাঁজ খুৱাব লাগিব হ'ব ভাত চাত নোখোৱালেও হ'ব সেই কেতেকীৰ লগতে বিয়াখনকে পাতি দিব আৰু আপোনালোকে হয় নি চিন্তা নকৰিবা বহাগ মাহটো আহিবলৈ দিয়া হওঁ নিশ্চয় পাতি দিম ৰ'বা আৰু দুপাকমান দি লওঁ তোমাৰ ইমান তেল উঠিছেনে চলাবলৈ তুমি বৰ উজু বুলি ভাবিছা নি এনেকুৱা ঘটালিব নহয় তোমাৰ গোটেই হাত ভৰি ঢিলা কৰি পঠিয়াব হয় মোৰো ঢিলা হৈ যায় মই ঘৰলৈ গৈ ৰেঞ্চেট আনি লওঁ ভেবেলা অকমান তই ইমান ওখ মৰণাটো মাৰিব নোৱাৰো নহয় মোলে চদাক চেপেটা কৰি ল'বলৈ দে ই সঁচাকে বৰ অবুজন তুমি এখন ষ্টাৰ্টকে দিব নোৱাৰিবা